এটা পৰিয়ালৰ দৰে আমি সকলোৱে লগ হৈ কাম কৰা এই মুহূৰ্তবোৰ যেন সদায়ৰ বাবে স্মৃতি হৈ ৰ'ব। প্ৰতিটো চৰিত্ৰৰ বাবে ছাৰহঁতে আমাক ইমান সুন্দৰকৈ শিকাই বুজাই লয়। হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰা সময়বোৰ ৰৈ যাব আমাৰ হৃদয়ত। শ্বুটিঙৰ বাবে দোকানখন ৰেডি কৰা হৈছে। এয়া আমাৰ দোকানৰ কাৰণে মেচিন আহি পাইছে। এইবোৰ আমাৰ শ্বুটিঙৰ বাবে আহি পাইছে এজাক ছোৱালী। ৰমেন তামুলী ছাৰে বিভিন্ন ধৰণৰ শ্বটবোৰ দি আছে। মৌজাদাৰৰ ঘৰৰ শ্বট চলি আছে। নিজৰ নিজৰ কামবোৰ নিয়াৰিকৈ কৰিছে, নিজৰ নিজৰ শ্বটবোৰ খুব সুন্দৰকৈ দি আছে। ছাৰহঁতে বিভিন্ন ধৰণৰ শ্বটবোৰ দি আছে। শ্বুটিং চোৱা দৰ্শকসকল, আমাৰ মেকআপ চলি আছে। শ্বুটিঙৰ বাবে মাষ্টৰ ৰেডি হৈ আছে। আমাৰ এয়া মেকআপ আৰ্টিষ্ট, এয়া এটা মেকআপ আৰ্টিষ্ট। কেলা তাই নাচিছে পাতিছে মোক সেইবোৰ একো নেলাগে মালটো মোক দিয়া শুনি মনত দেৰি হৈছে